নমস্কাৰ জনাইছোঁ বন্ধু-বান্ধৱীসকল। আৰু আজি দ্বিতীয় দিনাৰ নাহৰকটীয়াৰ পৰা এতিয়া আমি দুলীয়াজান যাবলৈ ওলাইছোঁ। তো কালি আমাক ষ্টেচনৰ পৰা ইমান বাছখন আজি আহিছে। তো ইয়াৰ পৰা আমি এতিয়া দুলীয়াজান গৈ আছোঁ বিহুতলী। আৰু তাত গৈ বাকীখিনি আপোনালোকক কি হয় কি নহয় গোটেইখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। তো আমি সকলোখিনি এতিয়া গৈ আছোঁ এয়া বাছত। এতিয়া আমি নাহৰকটীয়াৰ পৰা দুলীয়াজান বিহুতলীলৈ গৈ আছোঁ। আৰু তাতে আমাৰ লাচিত দিৱসৰ অধিৱেশন আছে। তো তাত কি হয় গোটেইখিনি আপোনালোকক সম্পূৰ্ণ দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, আমাৰ য'ত লাচিত দিৱসৰ অধিৱেশন অনুষ্ঠান হ'ব, আমি সেই জেগাকণ আহি পালোঁ। অৰ্থাৎ কালি ৰাতি আমি যিখন জেগাত আহিছিলোঁ, এতিয়া সেই জেগাকণ আহি পালোঁ। আৰু সম্পূৰ্ণ গোটেই ভিতৰত আপোনালোকক গোটেইখিনি বস্তু দেখাই আপোনালোকে চাই থাকিব। বৰ্তমান আমি আহি পালোঁ দুলীয়াজান বিহুতলী।
এই প্ৰিয়ম ঐ প্ৰিয়ম নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া অধিৱেশনত উপস্থিত হ'লোহি আৰু আমাৰ লগত আছে নৱদা আৰু তেওঁ এই অধিৱেশনৰ দুটামান কথা ক'ব। তো আহক তেওঁৰ পৰা আমি শুনো। হয়, ধন্যবাদ প্ৰথম কথা। আজি আমাৰ দুদিনীয়া অনুষ্ঠান বীৰ ৰাষ্ট্ৰনাথ আমাৰ কেন্দ্ৰীয় লাচিত দিৱস লগতে আমাৰ অনুষ্ঠানৰ হেৰি বুলি কওঁ আমি লাচিত দিৱসটোৱে আমি আমাৰ সংগঠনৰ আমি পৰিচয় দিৱস হিচাপে আমি পালন কৰোঁ। খুব ভাল লাগিছে। অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ যিটো প্ৰতিনিধি আহিছে, হাজাৰ হাজাৰ প্ৰতিনিধি আহিছে, আহি আজি সকলো একেলগ হৈছে। এতিয়া আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। এটাই কথা অসমৰ জনসাধাৰণ অসমীয়া জাতি একত হ'ব লাগিব, তাৰ বাহিৰে আৰু পাতিবলৈ কোনো কথা নাই। যদি আমি একত নহওঁ, অসমীয়া জাতি শেষ হ'বলৈ গৈ আছে। এই কথা অসমৰ প্ৰত্যেকজন মানুহে অসমীয়া বুজি পোৱাটো খুব প্ৰয়োজন। বিশেষ নকওঁ, ধন্যবাদ। তো ধন্যবাদ থাকিল নৱদালৈ আৰু তেওঁ খুবেই ভাল কথা ক'লে, ভাল লাগিল। থেংক ইউ নৱদা। আৰু আজি আহিছোঁ গোটেইখিনি বস্তু আমি চাবলৈ আৰু বহুত একাগ্ৰহে আহিছোঁ। তো বলক আমি অধিৱেশনত সংযোগ হওঁ। অধিৱেশনৰ অতিথি সভাত উপস্থিত হৈছোঁ আৰু বাকী কাৰ্যসূচীখিনি কেনেকৈ হয় সকলোখিনি আপোনালোকক দেখাম, আপোনালোকে চাই লাগিব। খেদি পঠাবলৈ সক্ষম হৈছিল। এজন বীৰ সেনাক আমি আজি শ্ৰদ্ধাৰে ইয়াত সোঁৱৰিব পাই আমি দুলীয়াজানৰ ৰাইজ, দুলীয়াজানৰ সকলো ৰাইজে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তথা দুলীয়াজানৰ ৰাইজৰ বাবে এটা খুব সোণালী আখৰে লিখিবলগীয়া বিষয় হ'ব, কিয়নো লাচিত সেনাৰ যি বীৰ লাচিত দিৱসৰ যি 400 বছৰীয়া উদযাপন, সেইটো আমাৰ দুলীয়াজানৰ ইয়াত উদযাপন হৈছে। সেইটো আমাৰ ইয়াৰ দুলীয়াজানৰ ইতিহাসত সদায় এইটো খোদিত হ'ব। সেইকাৰণে মই কেন্দ্ৰীয় যি কমিটি আছে, কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এইবাৰ দুলীয়াজানত যি অনুষ্ঠান জিন্দাবাদ
মই সৈনিকৰ নিৰ্দেশ মানি ল'ম মোক বীৰ লাচিত থানাৰ কেন্দ্ৰীয় সমিতি ইমান পৰে আমি আপোনালোকক দেখালোঁ ভিডিঅ'ত আৰু শৃংখল চলিহাৰ যিটো ভুৱা বাতৰি ওলাইছিলে যে তেওঁ বীৰ লাচিত সেনাৰ পৰা পদত্যাগ কৰিছে কিন্তু সেইটো সম্পূৰ্ণ মিছা আজি মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে যে আমাৰ যিখন দুলীয়াজান বিহুতলীত 400 বছৰীয়া লাচিত দিৱসৰ যিটো পালন কৰা হৈছিলে তাত আপোনাৰ আমাৰ শৃংখল চলিহা ডাঙৰীয়া আহি ধুনীয়াকৈ সকলোখিনি আমাৰ প্ৰতিনিধি সভাত মানে ধুনীয়াকৈ গোটেইখিনি কাৰ্যসূচী সম্পন্ন হৈছে আৰু এতিয়া আমি দুলীয়াজানৰ বাছ ষ্টেণ্ডত আছোঁ আৰু এতিয়া ইয়াৰ পৰা ডিব্ৰুগড়লৈ গৈ তাৰপিছত তেজপুৰ অভিমুখে ৰাওনা হ'ম আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ আহিম অন্য এটা নতুন ভিডিঅ' লৈ তো গতিকে বাই বাই ধন্যবাদ